নমস্কাৰ কি হ'ব নমস্কাৰ আপোনালোকৰ আছে মুস্তাক ব্লগ চেনেল আজিতো এইটো কোন চিনি পাইছে তো মই ক'ব লাগে আৰু এইফালে আছে কোন চাওক নমস্কাৰ কি খবৰ আপোনালোকৰ ঈদৰ সকলোকে বহুত বহুত শুভেচ্ছা থাকিল আৰু মুস্তাকো আহিল বা অনুষ্ঠানৰ কাৰণে গুৱাহাটীত তই দীপদাৰ লগত আজি মই যাম অনুষ্ঠানকে আৰু বৰ্তমান ময়ো ভাল পাইছোঁ আপোনালোকে গম পাইছিল দুদিনমান আগত কিবা অলপমান অসুস্থ হৈছিল আজিকালি মানুহকেইটা চিনি নোপোৱাই হৈছে তাৰমানে ধৰিবই নোৱাৰিয়া মানুহ মাৰোঁ বুলিয়ে মাৰে কাটো বুলিয়ে কাটেই আমাৰ নিচিনা মানুহকে মাৰে আমি ৰাইজৰ লগত থকা মানুহ আৰু ধৰক সাধাৰণ মানুহ ক'ত মাৰিব পাৰিব গুণো আইছি আমাৰ ইয়াত পাইলট চাহাব আইছি আৰু ইয়াত মুস্তাক আইছি আৰু গাইজ বঢ়িয়াকৈ জেগাখিনি আহি পালোঁ ইয়াত গাড়ীখন পাৰ্কিং কৰিব আৰু দীপদা আগে আগে যাই আছে আমি পিছে পিছে যাই আছোঁ আৰু গাইজ গৈ পোৱাৰ লগে লগে গামোচা জাপি এনেকৈ দিলে মানে এইটো যিহেতু ঈদৰ ভিডিঅ' তো এইবিলাক ইমান দেখাই নাথাকোঁ যিহেতু জাপি দিব সেইকাৰণে টুপিটো মোক পিন্ধাই দিলে আৰু বেলেগ দেখাই নাথাকিলোঁ ডাইৰেক্ট ঘৰত আহি গ'লোঁ আৰু এইটোৱে গৰুটো আৰু মানে আমাৰ ঘৰৰ কোৰবানী দিব তো বঢ়িয়াকৈ তেল সানি দি আছে যিহেতু অহাকালি কোৰবানী দিব এতিয়া বৰ্তমান ৰাতিপুৱা ফুৰিব আহিছোঁ কোনো নাই মোৰ লগত এয়া মই একালাইতো দেখাই আছোঁ কেনেকুৱা কি কৰোঁ আৰু মানে বঢ়িয়াকৈ ফুৰিব যাই আছিলোঁ দাদা এটা লগ পালোঁ তো সি আকৌ হোটেললৈ লৈ এতিয়া বৰ্তমান ভিডিঅ' কৰিব আহিছোঁ আৰু পূৰা যাই আছোঁ অলপমান মানে ঘূৰি আহোঁ আৰু তো চাই থাকক মোৰ বঢ়িয়াকৈ ওলা হৈ গ'ল তো দেখিছে না আৰু এতিয়া বৰ্তমান আঁতৰ আছে তো এয়া আঁতৰ আৰু টুপিটো নতুনকৈ আনিছোঁ তো এইখিনি লগাই লৈ নামাজ পঢ়িব যাই আছোঁ বঢ়িয়াকৈ খাব দিছে আৰু এতিয়া বৰ্তমান নামাজ পঢ়িব যাই আছোঁ আৰু এইফালে মানে পূৰা বৰষুণ মাৰি আছে কিন্তু পূৰা বোকা হৈ গৈছে পূৰা কি পিন্ধিছে এজন সন্যাসী মানুহবিলাক আজি পিন্ধে সেই কাপোৰ পিন্ধিছে এইফালে আমাৰ মানে বোকা তো গাইছ এইবাৰ মানে ঈদগাঁৱত এইবাৰ আমাৰ নমাজ নহয় কাৰণ বৰষুণে একদম পূৰা ঈদগাঁও ভিজাই ধৰিছে তো আমাৰ বাটৰ আগত মছজিদ আছে তো ইয়াত নমাজ পঢ়িব তো হ'লে আৰু বেছি টাইম নাই নমাজ পঢ়িব আৰু ফাইনেলি পূৰা নামাজ পঢ়ি ল'লোঁ মানে নামাজ নপঢ়া কালি কিবা এইটো নালাগে এতিয়া নামাজ পঢ়ি ল'লোঁ আৰু পিছফালে মানুহ উলিয়াই আছে নামাজ পঢ়িলি নাই হা কেনেকুৱা পঢ়িছা আৰু এফালে ব্ৰঞ্জো পূৰা ঘুমাই আছে আৰু ইহঁতে মানে চবে ফটো মাৰি আছে আৰু এফালে ৰহুন কুটি আছে আৰু দেখিছেনে পূৰা কেমেৰামেন আৰু মানে এফালে বঢ়িয়াকৈ যোনটো কোৰবানী দিয়া গৰু সেইটো হালাল কৰি আছে তো ইমান এইবিলাক দেখাই থাকিব নোৱাৰা ডাইৰেক্ট মোৰ ইউটিউবে ভিডিঅ'ত ডিলিট কৰি দিব আৰু গাইছ এতিয়া বৰ্তমান ফুৰিব যাম বুলি যাব পৰা নাই পূৰা বৰষুণ দি আছে একদম পূৰা লেতেৰা হৈ গৈছে লেতেৰা নহয় একচুৱেলি মই সুতা পিন্ধি আছোঁ কাৰণ এটা কথাই মানে মোৰ বগা চোলা এটা আছে এটা বুলি নহয় বহুতকেইটা আছে তো সেইবিলাক কিনিলে মানে গোটেই লেতেৰা লাগে মোক কুৰ্তাটো দেখাই দি আছোঁ গোটেই লেতেৰা হৈ গৈছিল সেইকাৰণে মানে কুৰ্তা পিন্ধি এতিয়া যাম আৰু য'ত যাওঁ আৰু গাইছ অলপ টাইম ফুৰিব আহিছিলে মানে আকৌ ঘৰৰ পৰা ফোন আহিছে মানে আকৌ ক'ৰবাত বোলে যাব লাগে তো আকৌ এতিয়া বৰ্তমান ঘৰত ৰিটাৰ্ণ যাই আছোঁ কাৰণ মানে আকৌ ক'ৰবাত বোলে যাব লাগে আকৌ তাৰপিছত বেলেগ এখন স্কুটি লৈ আহিলোঁ আকৌ মানে য'ত যাব দিছিল তো তাকে যাই আছোঁ পূৰা বৰষুণ মাৰি আছে কেমেৰাত কেপশ্যন নহ'ব পাৰে কিমান জোৰ স্পীডত বৰষুণ দি আছে তো বেলেগ লেভেলত মানে বৰষুণ মাৰি আছে আৰু গাইছ এনেকৈ অকণমান ক'ৰবাত এনেকৈ যাওঁতে মানে গধূল হৈ গ'ল তো দিনটো কেনেকুৱা গ'ল নিজে গম নাপালোঁ বৰষুণ কিবা কিবি এনেকুৱাকৈ গ'ল তো অকণমান মাউৰিত ফুৰিব আহিলোঁ তো এইখিনিয়ে আৰু এই ভিডিঅ'টো হৈছে ঈদৰ বহুত কেইদিনমান আগতে আৰু তো দিয়া নাছিলোঁ আপলোড তো আপোনালোকক এটা বস্তু দেখাই আছোঁ উখুনি কেনেকুৱাকৈ বনোৱা হয় তো দেখিছে নহয় উখুনি বনোৱা প্ৰচেছটো আপোনালোকক দেখাই আছোঁ প্ৰথমতে এনেকুৱা জুই ধৰি লৈ মানে বৰ্তমান এনেকুৱা মানে ফাঁচকুৱে দিয়ে আৰু এইটো ফাঁচকুৱে দিয়ে মানে বঢ়িয়াকৈ আৰু গুণা যে বান্ধি আছে গুণা বান্ধি মানে ছাইডত দেখি এসপ্তাহমান বান্ধি থৈ দিব দিয়াৰ লগে লগে মানে বঢ়িয়াকৈ সেইটো এংগলত আহি যোৱাৰ লগত খুলি দিব তো সেনেকুৱা মানে উখুনি হৈ যায় আৰু দেখিছেনে কি লেভেলত মানে কেনেকুৱাকৈ উখুনি বনাই আছে তো আজিকালি প্ৰায় সেইবিলাক নোহোৱাই হৈছে আমাৰ ইয়াত উখুনি বুলি কয় আপোনালোকৰ ফালে কিবা বেলেগ বুলিও ক'ব পাৰে কি বুলি কয় কমেণ্ট কৰি জনাব বাবা এইটো এতিয়া কিমান দিন যাব 5 বছৰ 6 বছৰ যাব